खुलुमबाय बड'लेण्ड बुब्लि नायगिरि बयखौबो बरायबाय बे समाव फुंबिलिनि रादाबखौ फरायदों आं जोंदें नार्जारि मिसिं हारिनि देंखोगिरि रुंसारि मृणाल धलेनि मुङाव मिसिं आर्टिस्ट एस'सिएशननि बानजायनायाव भइस अफ मिसिं मुंनि सिंगिं रियेलिटि श' खुगा मेथाइ खननाय बादायलायनाया सोलिगासिनो धेमाजि जिल्ला जनाय टाउन क्लाबाव जानाय जिल्ला आफादनि बानजायनायाव भइस अफ मिसिं मुंनि सिंगिं रियेलिटि श' खुगा मेथाइ खननाय बादायलायनाय हाबाफारिया मैया रबिबाराव जानानै थाङो बे बादायलायनायाव गासै 96 बादायारिफोरा बाहागो लादोंमोन बेनिनो 7 मेगा अडिशननि थाखाय सायख'जाबाय मुंफोरा फारियै कुशल दले मृणाल नरह महेन्द्र पेगु सिनु पेगु रश्मि रेखा दले बिथांमोनखौ सायख'नाय जाबाय गुबुन फारसेथिं बे हाबाफारियाव मिथिहोनाय बादिब्ला रियेलिटि श'आव 7 सायख'जानाय सुबुंफोरखौ फैबाय थानाय समाव गगामुगाव मेगा अडिशनाव लांनाय जासिगोन होननानै फोरमायो मिसिं आर्टिस्ट एस'सिएशনৰ জোনাই জিলা সমিতিৰ উদ্যোগত প্ৰয়াত শিল্পী স্বৰ্গীয় মৃণাল দলেৰ ওৰণত প্ৰথমবাৰৰ বাবে দ্য ভইচ অফ মিচিং ৰিয়েলিটি শ্ব' আজি অনুষ্ঠান আৰম্ভ হৈছে গতিকে লৈ সমূহ আমি অসমবাসী ৰাইজলৈকে অসমৰ মানে দ্বিতীয় বৃহত্তৰ জনগোষ্ঠী মিচিংসকল চুকে কোণেৰ পৰা প্ৰতিযোগী আহিছে তাৰ কাৰণে আমাৰ মানে মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনে সম্পূৰ্ণ সুযোগ লাভ কৰিছে গতিকে লৈ সমূহ ৰাইজলৈকে আৰু এনেকুৱা ৰিয়েলিটি শ্ব' আৰু হ'ব লাগে তাৰ কাৰণে আমাৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনে সদায় থাকিব আৰু ভৱিষ্যতেও থাকিব তাৰ কাৰণে আমাৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এই প্ৰতিযোগিতা সফল হোৱাৰ কাৰণে আমাৰ জনাই ডিষ্ট্ৰিক্ট কমিটিৰ বিষয়ববীয়াসকল আৰু সকলো ৰাইজলৈকে আমাৰ শুভেচ্ছা আৰু দুৰ্গা পূজাৰ লগতে সকলো অসমবাসী ৰাইজলৈকে আমাৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ পৰা দুৰ্গা পূজাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা কাৰ্যসূচী হাতত ল'ম বুলি আমিও পৰিকল্পনা কৰি থাকিম উপকৃত মানে আমাৰ ভৱিষ্যত এটা নিৰ্ণায়ক হ'ব APJ আব্দুল কালামৰ যিখিনি কিছুমান মহৎবাণী আমি সকলোৱে পাইছোঁ মানুহৰ সপোনবোৰ কল্পনাৰ সপোন হ'ব লাগে মানে শুই থকা নহয় মানুহে কষ্টৰ সপোন হ'ব লাগে মানুহে সপোন দেখে চবেই হয় কিন্তু এইটো বাস্তৱত ৰূপায়িত কৰাটো হ'ল কৰ্মৰে আমি দক্ষতাৰে পাৰদৰ্শিতাৰে যিখিনি আমি ইয়াত ৰিয়েলিটি শ্ব' হৈছোঁ ৰিয়েলিটি শ্ব' গোটেই ভাৰতত বিশ্বত নেপালত হৈছে বাংলা চাৰেগামা ঠিক এনেদৰে আমাৰ ইণ্ডিয়ান আইডল হৈ আছে কিন্তু আমাৰ মিচিঙৰ এটা অসমতো হৈছে অসমীয়া কিছুমান অসম ভিত্তিত কিন্তু আমাৰ মিচিঙৰ এটা আমাৰ ST ফালৰ পৰা আমি যিখিনি আমি জনজাতিৰ ফালৰ পৰা আমি আজি প্ৰথম আমাৰ এইখিনি ভইচ অফ মিচিং ইয়াৰ টেলেণ্টটো আমি বিচাৰিব লাগিব টেলেণ্ট আমাৰ বহুত আছে প্ৰতিভাশীল এইখিনি আমি এটা মঞ্চ তৈয়াৰ কৰিছোঁ যি আমাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সৰ্বেশ্বৰ কাৰ্ডং ডাঙৰীয়া আপোনালোকৰ আগত যি অৱগত কৰিছে এইখিনি আমাৰ আপোনালোকৰ এইখিনি উদ্দেশ্যবোৰ বিশেষ মোৰ ক'বলগীয়া একো নাই আমাৰ জিলা ফালৰ পৰা আমি একেতলৈ আন্তৰিক অভিনন্দন কৰিছোঁ আজিৰ যিখিনি সহযোগিতা আগবঢ়াইছে কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা গতিকে আমাৰ ইয়াত যিখিনি নিৰ্বাচন হ'ব এইখিনি আমি ভাবিছোঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ইহঁতৰ আমাৰ অসমৰ যিখিনি মিচিং ভইচ অফ মিচিংখিনিয়ে নহ'ব অসম আইডল তথা গোটেই ভাৰতত ইন ফিউচাৰ যোগদান দিব পৰা এটা আহক এনেকুৱা এটা মঞ্চৰ বাবে এইখিনি আমি পৰিকল্পনা কৰি আগবাঢ়িছোঁ আজি একচুৱেলি আমাৰ ইয়াতে প্ৰথমবাৰৰ কাৰণে মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন ছিংগিং বেছ ৰিয়েলিটি শ্ব' এটা আমি অৰ্গেনাইজ কৰিছিলোঁ সেই মৰ্মে আজি প্ৰিলিমিনেৰী অডিশ্যন আল্টিমেটলি চলি আছে অভিজ্ঞসকলৰ তত্বাৱধানত আৰু আমাৰ ইয়াতে টোটেল কণ্টেষ্টেণ্ট আমাৰ 96 আমাৰ কেণ্ডিডেট আছে ইয়াত কম্পিটিটৰ্ছ তেওঁলোকে ধুনীয়াকৈ অংশগ্ৰহণ কৰি আছে আৰু মই ভাবোঁ ইয়াতে যোগ্যজনক নিশ্চয় তেওঁলোকে বাছনি কৰিব আৰু যিসকল ইয়াত পাৰ্টিচিপেণ্টে কৰিছে তেওঁলোকক মই ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে ইয়াৰ পৰা এটা আজিৰ তাৰিখত মানে তেওঁলোকৰ এটা ভৱিষ্যত নিৰ্ণয় হওক তাকে কামনা কৰিছোঁ আৰু আমাৰ জিলা সমিতিৰ আমাৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে যথেষ্ট কষ্ট কৰি যিখিনি এইখিনি একমডেশ্যন দিলে তেওঁলোকৰ কাৰণে তেওঁলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পৰা জিলা মেগা অডিশ্যনলৈ কিমানজন সিলেকশ্যন হ'ব আমি ভাবিছোঁ এতিয়ালৈকে আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ যিটো নিৰ্দেশনা সেইমতে আমি
একচুৱেলি 3জনৰ পৰা 5জনৰ ভিতৰত আমি পঠিয়াব লাগে যিজন মানে ইয়াত পাছ কৰিব ইয়াত প্ৰিলিমিনাৰী অডিশ্যনত তেওঁলোকে মেগা অডিশ্যন বুলি আকৌ আমি তেওঁলোকক তাত পাৰ্টিচিপেট কৰিবলৈ সুবিধা দিয়া হ'ব আৰু নহ'লে কিমান তাৰিখে হ'ব আমি 15 তাৰিখৰ পিছৰ পৰা আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিম তাতে আমাৰ কিছুমান কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমাৰ কিছুমান নিৰ্দেশনা আমি জাৰি কৰিম সেইমতে আমি পিছৰ যিখিনি আমাৰ কাৰ্যসূচী আছে এইখিনি আমি আগুৱাই লৈ যাম যিহেতু আপোনালোকে যিটো মেগা কিবা অনুষ্ঠিত কৰিব নহয় জানো এইটো ক'ত অনুষ্ঠিত হ'ব আমি এতিয়া স্থানটো আমি গোগামুখত আমি ঠিক কৰিছোঁ গোগামুখত এটা অডিটৰিয়াম আমি বজা হৈছে তাতে আমাৰ যিবিলাক মানে ইয়াত উত্তীৰ্ণ থাকিব তেওঁলোকে যিসকল মানে কণ্টেষ্টেণ্টে মানে চিলেক্ট হ'ব তেওঁলোকৰ আমি তালৈকে লৈ যোৱাৰ ব্যৱস্থা কৰিম আপোনালোকে লৈ যাব নহয় জানো কমিটি আমাৰ ডিষ্ট্ৰিক্ট সমিতি আছে ডিষ্ট্ৰিক্ট সমিতিৰ তত্বাৱধানত তেওঁলোকে ক'ত কেনেকৈ যাব লাগে কেনেকৈ পাৰ্টিচিপেট কৰিব লাগে তেওঁলোকে নিৰ্ণয় কৰিব